যে ব্যৰ্থ ৰাজনৈতিক নেতাক পুনৰ্বাসন দিবৰ কাৰণে যেতিয়া এই উদ্যোগৰ দায়িত্ব দিয়া হ'ল তেওঁলোকে উদ্যোগবোৰ ধ্বংস কৰাত এটা ডাঙৰ ভূমিকা ল'লে দ্বিতীয় কাৰণটো এইটোতো হয় যে কোনো ধৰণৰ ব্যৱসায় বা উদ্যোগ পৰিচালনাৰ অভিজ্ঞতা নথকা চৰকাৰী বিষয়াসকলক আজি কোনোবাই কাগজ কল চলাব দিলে কোনোবাই চেনিকল চলাব দিলে কোনোবাই সূতাকল চলাব দিলে সেইবোৰ তেওঁলোকৰ বাপ জন্মতো কোনো অভিজ্ঞতা নাথাকিলেও শিকিব পাৰে কিন্তু শিকাৰো কোনো ব্যৱস্থা নাছিলে গতিকে সেই যে অনভিজ্ঞ পৰিচালক মণ্ডলী যিসকলক দিয়া হৈছিলে অসম চৰকাৰৰ প্ৰশাসনীয় বিষয়াসকলৰ মাজৰ পৰা সেইটো এটা উদ্যোগবোৰ ধ্বংস হোৱাৰ এটা প্ৰধান কাৰণ হয় নহয় আৰু তৃতীয়তে মই ক'ব খোজো যে ইমানবোৰ ব্যৰ্থতাৰ পিছতো চৰকাৰে সেইটো যে ইমানবোৰ উদ্যোগ ইটোৰ পিছত সেইটো ধ্বংস হৈছে কিয় ধ্বংস হৈছে সেইটো অধ্যয়ন কৰিবলৈ কোনো চেষ্টাই নকৰিলে আজিলৈকে চেষ্টা নকৰাৰ ফলত অকল যে 28টা উদ্যোগ বা 48টা উদ্যোগ ধ্বংস হ'ল সেইটো নহয় তাত বিনিয়োগ কৰা কোটি টকাটো পানীত উটি গ'ল এখন দুখীয়া চৰকাৰৰ পক্ষে এইটো কিমান আৰু এতিয়া আমি দ্বিতীয় কথাটোলৈ আহোঁ যে আমাৰ গোটেই আলোচনাটোৰ বিষয়ে হ'ল যে বিনিয়োগকাৰী অসমলৈ আহিবনে কাৰণ এই যে অলপতে হৈ গ'ল এডভান্টেজ আছাম বিৰাট এটা কাণ্ড কৰিলে তাৰ উদ্দেশ্যই দেশ বিদেশৰ বিনিয়োগকাৰীক অসমলৈ আহ্বান কৰা তেওঁক আহিবলৈ প্ৰৰোচিত কৰা তুমি কোৱাচোন যে অসমত এনেকুৱা অনুকূল পৰিৱেশ আছেনে যিটো লোভত বা যিটো আকৰ্ষণত বাহিৰৰ বিনিয়োগকাৰী অসমলৈ আহিব আচলতে পৰিৱেশ বস্তুটো বনাবলগীয়া হয় আৰু অসমত এনেকুৱা এটা পৰিৱেশ নথকা নহয় যে আমাৰ ইয়াত উদ্যোগ আহিব নোৱাৰে সাপোজ ইয়াত সাৰ্ভাইভ কৰিব নোৱাৰে বুলি মই সেইটো কথা কোৱা নাই উদ্যোগ মানে যেতিয়া উদ্যোগৰ পৰিৱেশ মানে যিখিনি তেওঁলোকক বস্তু লাগে ধৰা শক্তি পাৱাৰ লাগে ৰাস্তা ঘাটৰ ব্যৱস্থা লাগে মই কথাখিনি কম শান্তিপূৰ্ণ আইন শৃংখলা ব্যৱস্থা কোৱা হয় যদি চাব যায় যে সাপোজ আজি মই উদ্যোগটা ইয়াত অসমত বহাব আহিছোঁ উদ্যোগটো বহাৰ আগতে মোৰ প্ৰথম মূল কাৰণে হ'ব মোৰ মেচিনখিনি চলিব লাগিব মেচিনখিনি চলিবলৈ মোক লাগিব পাৱাৰ জেনেৰেশ্যনৰ ক্ষেত্ৰত অসমৰ ভূমিকা যদি চাবলৈ যায় আমাৰ বৰ্তমান আমাৰ যিখিনি পাৱাৰ জেনেৰেশ্যন হয় পাৱাৰ জেনেৰেশ্যনখিনি আমাৰ অসমৰ মানুহখিনিক আজিলৈকে ভালদৰে আমি পাৱাৰ জেনেৰেশ্যন ছাপ্লাই দিব পৰা নাই 11 কেবি লাইন মানুহৰ গাঁৱত গৈছে কিন্তু মানুহৰ ঘৰত সেই ঘৰৰ মানুহৰ তলতে কিন্তু আজিও আপোনাৰ কেৰাচিন তেলৰ চাকি জ্বলাই আছে সেই ক্ষেত্ৰত উদ্যোগ এটা আহিলৈ পেলাই তেওঁলোকক ডেফিনেটলি বহুত এইটো পাৱাৰ ফেক্টৰ এটা আহি পৰিব নিশ্চিতভাৱে আহি পৰিব সেই ক্ষেত্ৰত মই ভাবোঁ অসম চৰকাৰে প্ৰথম অৱস্থাত মুখ্য কাৰণে হ'ল তেওঁলোকে মানে পাৱাৰ জেনেৰেশ্যন ওপৰত মানে তেওঁলোকে বেছিকৈ তেওঁলোকে কাম কৰে তাৰপিছতে উদ্যোগৰ কথা আহিব তো মই ভাবোঁ প্ৰিপেৰেশ্যনটো সেনেকৈ হ'ব লাগে বস্তুখিনি তুমি নিজে যেহেতু এইটো অধ্যয়ন কৰিছা বাহিৰৰ বিনিয়োগকাৰী অসমলৈ তেওঁলোকে যে খুব লোভ দেখুৱালে এটা আহি কিন্তু 1 লাখ কোটি টকা 2 লাখ কোটি টকা এইবোৰ ধেৰ ক'লে তোমাৰ মতে তেওঁলোকে যিটো স্বপ্ন দেখিছে সেইটো দিঠকত পৰিণত হ'বনে আচলতে বাহিৰৰ বিনিয়োগকাৰী অসমলৈ আহিবনে দিঠকত পৰিণত তেতিয়া হ'ব সাপোজ তেতিয়া হ'ব নহয় মই সেইটোলৈ যোৱা নাই যে এতিয়া যিটো পৰিস্থিতি বিৰাজ কৰিছে তুমিতো এইবোৰ ভালকৈ পঢ়িব লাগিব অধ্যয়ন কৰিব লাগিব তোমাৰ গোটেই পৰিস্থিতি অধ্যয়ন কৰি কি ভাৱটো হৈছে যে এডভান্টেজ আছামৰ ইমানখিনি কৰ্মকাণ্ড হোৱাৰ পিছত আচলতে বাহিৰৰ বিনিয়োগকাৰী অসমলৈ আহিব নে নাহে তোমাৰ তুমি এটা ডেকা মোৰ আহিব হয় কিন্তু আজি নাহে আজি তেওঁলোকে মাটিখিনি দখল কৰিছে বুলি ক'ব লাগিব একমতে ক'ব লাগিব তেওঁলোকে জমি আদায় কৰিছে যেনেকৈ আপুনি ধৰি লওক এতিয়া পতঞ্জলীকে ক'ব যাওঁ কিয়নো তেওঁলোকে মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ অসম চৰকাৰৰ মাজত এটা এক প্ৰকাৰৰ ষড়যন্ত্ৰ বুলি ক'ব লাগিব ডাইৰেক্টলি কোম্পানী ইয়াত কেতিয়াও ইনভেষ্ট কৰিব আজি যদি মই ইনভেষ্ট ডেফিনেটলি মই চাম যে তাৰ পৰিৱেশ কেনেকুৱা তাৰ ৰ মেটেৰিয়েলছ আছে নাই মই যি মতে তাত চাপ'জ ধৰি লওক মই এটা ফেক্টৰী খুলিলোঁ মই তাত মোৰ পৰ্যাপ্ত পৰিমাণে মোৰ ৰ মেটেৰিয়েলছখিনি আছে নাই মই তাত যোগান ধৰিবৰ কাৰণে তো সেই ক্ষেত্ৰত আমাৰ অসমৰ তেহেঁতি নোচোৱা নামবিলাকে আহিলৈ পিনে কেতিয়াও স্থাপন নকৰে আৰু এডভান্টেজ অসমটো যিদৰে মানে পাতি দিয়া হ'ল সেই ক্ষেত্ৰত মই নাভাবোঁ যে তেওঁলোকে ইমানখিনি ছাৰ্ভে কৰিলে বুলি গোটেই অসমখনক তেওঁ মই ভাবোঁ ইমান সোনকালে কেতিয়াও নাই মই কৈছোঁ এতিয়াও সিহঁতি মানে আমাৰ যিবিলাক আঁচনিবিলাক এডভান্টেজ আছাম এতিয়াও গৰ্ভ অৱস্থাত আছে বহুত দিন আছে সেইবিলাক আপোনাৰ সন্তানৰ পৰা পৰিছিলে বহুত সময় লাগিব যোগ লাগিব বুলি ক'ব লাগিব প্ৰশ্ন কৰিছোঁ তুমি সেইটা স্পষ্ট উত্তৰ দিয়া নাই সেইটো আছে বাৰু তেওঁলোকৰ ছাৰ্ভে কৰা নাই বহুত কিবা কিবি কৰিব বাকী আছে তুমি এবাৰ উল্লেখ কৰিছা যে প্ৰধান অৱলম্বনটো হ'ল শক্তি বিদ্যুৎ সেই বিদ্যুৎটো এতিয়া আমাৰ ঘৰত চাকি জ্বলাবলৈকে পোহৰ কৰিবলৈকে বিদ্যুৎ নাই এই বিশাল ইণ্ডাষ্ট্ৰীবোৰ যে আহিব সেইবোৰ যদি বিদ্যুৎ আমি উৎপাদন কৰিব নোৱাৰোঁ সেইবোৰ আহি কি কৰিব ইয়াত একো কৰিব নোৱাৰে গতিকে সেই এটা প্ৰধান কাৰণ আৰু দ্বিতীয়তে তুমি ক'লা যে মাটিবোৰ তেওঁলোকক ইণ্ডাষ্ট্ৰীৰ নামত বহুত মাটি দিয়া হৈছে এতিয়া ভালেই কৰিছে যে এইটো কি পতঞ্জলীটো বহুত হাজাৰ মাটি দিছে এতিয়া দিনে দিনে কাগজত ওলাইছে যে তেওঁলোকে স্থানীয় কোনো মানুহকে নিয়োগ কৰা নাই দিয়া নাই কিন্তু যেতিয়া মাটি দিছিলে এইটো চৰ্তটো আৰোপ কৰিব লাগিছিলে এই চৰ্ততে মাটি দিছোঁ যে তোমালোকে অৰ্থ বিনিয়োগ কৰিবা চব কিন্তু স্থানীয় মানুহৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে তেওঁলোকক নিয়োগ দিবই লাগিব কিন্তু আজিলৈকে দিয়া নাই কিয় ডেফিনেটলি দিয়া নাই যদি চাব যায়
চাওক সেইমতে স্কিল মানুহবিলাক দক্ষ হ'ব লাগিব ন আজি যদি চীনত যিদৰে দক্ষতা হয় আজি চীন কিয় হাব তাৰ মানুহবিলাক দক্ষ হয় তাৰ প্ৰতিজন মানুহ তাৰ সেইমতে তেওঁলোকে এটা প্লেনিং কৰিছিলে আমাৰ অসমত তেনেকুৱাটো হোৱা নাই যি এটা স্কিল আছামৰ কথা কৈছে মানে এডভান্টেজ আছামৰ কথা কৈছে বা ধৰি লওক সেই স্কিল আছামবোৰ আমাৰ যিবিলাক প্ৰতিষ্ঠানবিলাক আছিলে প্ৰতিষ্ঠান ল'ৰা ছোৱালীবিলাক শূন্য দক্ষতা এজন ল'ৰাক আপুনি স্কিল দি পিনে তেওঁক আপুনি যোগ্য কৰি ল'ব নোৱাৰে ইমান সহজ নহয় এটা এটলিষ্ট এনেকুৱাখিনি লাগিবলৈ যি অলৰেডি কাম জানে যি অলৰেডি টেকনিকেলি অলপ চাউণ্ড হয় তেনেকুৱা ল'ৰা এটাক আনি লৈ পিনে আমি স্কিল দিব পাৰিব কিন্তু আমাৰ চৰকাৰখনে কি কৰিছে যে একো নজনা ল'ৰা এটাক আহি লৈ পিনে স্কিল দি পিনে তেওঁক মানে কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে সেইটো পচিবলে নহ'ব গৈ পিনে তো সেই ক্ষেত্ৰত চাব যাব লাগিব যে ছাপ'জ কাইলৈ যদি মই এটা ফেক্টৰী খোলোঁ মই ডেফিনেটলি চাম যে ল'ৰাজন কিমান দক্ষতা তুমি যে সেইটো দক্ষতাৰ প্ৰশ্ন বাৰু প্ৰাথমিক কথা তুমি যে ক'লা মাটিবোৰ দখল কৰিছে উদ্যোগৰ নামত সেইটো তুমি আন্দাজত কৈছা নে তোমাৰ কিবা তথ্য আছে তথ্য যদি আপুনি চাই আপুনি স্বাধীনতাৰ পিছৰ পৰাই চাব পাৰে যিজনে চিত্তৰঞ্জনৰ পৰা আদি কৰি আপোনাৰ ৰৌকিল্লাৰ পৰা আদি কৰি গোটেইখিনি যিদৰে বৃহৎ জমিবিলাক আমাৰ তেতিয়াৰ পৰা আদায় হ'ল সেই ইতিহাসটো পুনৰাবৃত্তি হোৱাৰ আছে এটা পৰিকল্পনা বুলি ক'ব লাগিব কিয়নো সেই সময়ত কেন্দ্ৰীয় চৰকাৰখনে পুঁজিপতিসকলৰ লগত মানে বহুত ধৰণৰ হয়তো ৰাজনীতি খেলিবৰ কাৰণে বহুত চুক্তি কৰিব পাৰে তাৰ ফলত তেওঁলোকে আউটপুট একো পোৱা নাই মই ভাবোঁ আউটপুট এতিয়ালৈকে একো পোৱা নাই মই ভাবোঁ সেই ক্ষেত্ৰতে অসমত তেওঁলোকে সপোন দেখাইছে উদ্যোগৰ আমাৰ সপোন দেখাই লৈ পিনে আমাৰ চকুৰ আগতে আমাৰ যিখিনি জমি আছিলে সেইখিনি তেওঁলোকক হয়তো দি দিছে তেওঁলোকক আমাক উদ্যোগৰ সপোন দেখাইছে কিন্তু তেওঁলোকে মই ভাবোঁ যে আজি উদ্যোগ কৰিব নাহিব মই ভাবোঁ তেওঁলোকে উদ্যোগ কৰিব নাহিবও পাৰে হয়তো বা হয়তো যদি আহে তাত হয়তো ইয়াত উদ্যোগ নহয় তেওঁলোকে আন বেলেগ ধৰণৰ কিবা ইয়াত ছাপ'জ তেওঁলোকে প্ৰতিষ্ঠান হয়তো খুলিব পাৰে ভৱিষ্যতৰ কাৰণে কিয়নো আজি যদি চাব যায় আপুনি বহুতখিনি কথা আহি পৰে ইয়াত আপুনি আপোনাৰ মেডিচিনৰ ফালৰ পৰা যিখিনি বৰ্তমান মই শুনা পাইছোঁ যে জিৰ' টেক্সত গভৰ্ণমেণ্টে মাটি প্ৰদান কৰিছে যে তোমালোক আহা ইয়াত আহি পিনে ইয়াত তোমালোকে ফেক্টৰী খোলা তো বহুতখিনি আহি পৰে তো এনেকুৱা যদি হয় আমাৰ যদি স্থানীয় যিখিনি আমি বাসিন্দা সেইখিনি যদি আমি প্ৰজন্মই যদি আমি তাত আমি নিয়োগ নাপাওঁ তেতিয়াহ'লেতো আমাৰ পৰিৱেশখন দূষিত হোৱাৰ বা এতিয়াতো আন একো নহয় মই ভাবোঁ তুমি এটা স্কিল বা দক্ষতাৰ কথা ক'লা দক্ষতাটো যিসকলে চাকৰি পাব চাকৰি কৰিব ইঞ্জিনিয়াৰ হ'ব টেকনিচিয়ান হ'ব বিভিন্ন পদত তেওঁলোককতো দক্ষতা লাগিবই ডেফিনেটলি তাতকৈ আটাইতকৈ বেছি দক্ষতা দৰকাৰ মন্ত্ৰীসকলৰ আৰু যিসকল ব্যুৰ'ক্ৰেট যিসকলে দেশখন চলায় তেওঁলোকৰ মই তোমাৰ এটা সত্য কাহিনী কওঁ বহুত দিনৰ আগতে মই লিখিছোঁ মানুহে পাহৰি যাব পাৰে এতিয়া হিতেশ্বৰ শইকীয়া যেতিয়া 1991 চনত মুখ্যমন্ত্ৰী হ'ল সেই কাৰ্যকালৰ কথা 5টা বছৰৰ কাৰ্যকাল তেতিয়া আমেৰিকান ৰাষ্ট্ৰদূত অসমলৈ আহিছিল আহোঁতে তেওঁৰ মাটিয়নাও হৈছিলে বা আহিছিলে অসমত শক্তি উৎপাদনৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ তেওঁ দিছপুৰত এখন ডাঙৰ মিটিং হ'ল তাত চিফ ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি ডাঙৰ বিষয়াসকল আছিলে তেতিয়া আমেৰিকান এম্বেচেডৰে ক'লে যে মই এই আমগুৰিৰ ওচৰত যে তাপবিদ্যুৎ কঁঠালগুৰি নে কি আছে নহয় এটা তাপবিদ্যুৎ চলি আছে তেতিয়া এম্বেচেডৰে ক'লে ৰাষ্ট্ৰদূতে যে মই এই কঁঠালগুৰিৰ যিটো তাপবিদ্যুৎ আমি ইণ্টাৰেষ্টেড মই সেই বিষয়ে কিছু জানিব খোজোঁ আপোনালোকে মোক কওকচোন এই বুলি কৈ তেওঁ প্ৰথমে মুখ্য সচিবৰ মুখলৈ চালে তেওঁ ইফালে সিফালে চাইছে তেওঁ ক'বলগীয়া একো নাজানেই তেওঁ তাৰপিছত এনেকৈ এজনকৈ সকলো বিষয়া কোনো এজনেই এই কঁঠালগুৰিৰ তাপবিদ্যুৎ প্ৰকল্পৰ বিষয়ে আমেৰিকান এম্বেচেডৰক বুজাই একো ক'ব নোৱাৰিলে অৱশেষত এজন মানুহ আছিলে মই নামেই কওঁ তেতিয়া তেখেত ঢুকাইছে মৃণাল কুমাৰ শৰ্মা তেওঁ এই অসম উদ্যোগিক নিগমৰ জেনেৰেল মেনেজাৰ আছিলে তেওঁ বহুতে তেওঁ আছিলে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ নিজে গতিকে তেওঁৰ ফালে চিফ ছেক্ৰেটাৰীয়ে ক'লে এইটো আপুনি কওকচোন তেওঁ অলপ কথা কৈ যেনিবা মুখ ৰক্ষা কৰিলে মই তোমাক বুজাব খুজিছোঁ যিখন চৰকাৰে পৃথিৱীৰ ডাঙৰ বিনিয়োগকাৰীক ইয়ালৈ মাতিব তেওঁলোকে যদি নিজৰে ইমান দক্ষতাৰ অভাৱ যে এজন মন্ত্ৰীয়ে এজন মুখ্য সচিবে যদি নিজৰ ৰাজ্যখনত থকা তাপবিদ্যুৎৰ একোৱেই নাজানে সেইখন চৰকাৰেনো কেনেকৈ বিদ্যুৎ মাতিবই কেনেকৈ পৰিচালনা কৰিবই কেনেকৈ আৰু এটা মাত্ৰ উদাহৰণ দিয়ে এবাৰ জাপানীবিলাকক মাতিছিলে অসমলৈ থাকোঁতে তেওঁলোকে অসমলৈ আহিবলৈ অস্বীকাৰ কৰিলে এই যুক্তিত যে অসমৰ পানী দূষিত তাত পানী খাব নোৱাৰি গতিকে নাহিলে গতিকে কলিকতাৰ গ্ৰাণ্ড হোটেলত ডাঙৰ মিটিং আয়োজন কৰা হ'ল অসমৰ মুখ্যমন্ত্ৰী গৈছিলে তেতিয়াৰ মুখ্যমন্ত্ৰী বহুত বিষয়া গৈছিলে জাপানী যিখন ডেলিগেশ্যনৰ নেতা তেওঁ লেকচাৰ দি আছে হঠাৎ তেওঁ মুখ্যমন্ত্ৰীৰ ফালে চাই কিবা এটা ক'ব ধৰিছে দেখিছে মুখ্যমন্ত্ৰী দুৰ্ঘূৰ টোপনিত অচেতন হৈ আছে এইটোৱেই হ'ল অসমৰ ছবি মন্ত্ৰী বা ব্যুৰ'ক্ৰেট সকলোৰে ছবি এইটো কাৰো কোনো ধৰণৰ দক্ষতা নাই দক্ষতা থাকিব পাৰে কেনেকৈ ভোট জিকিব পাৰি কেনেকৈ সেইখিনি বাৰু মই নকওঁ সেইকাৰণে ছাৰ মেইন থিং এতিয়া যিটো আপোনাৰ উদ্যোগীকৰণ যিটো হৈছে বাহিৰত মানে আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত সেইখিনি তেওঁলোকে দিছে তো সেই ক্ষেত্ৰত যদি চাব যায় নিবনুৱা সমস্যাটো আৰু বেছিহে বাঢ়িব পাৰিব কাৰণ তেতিয়া তাত ৰবট টেকন'লজি আহিব তাত আমাৰ সাধাৰণ মানুহৰ কাম নাই তো মই ভাবোঁ এতিয়া আমাৰ সময় খুব শেষ হৈ আহিলে তুমি যেতিয়া আকৌ নিবনুৱা সমস্যাৰ কথা উলিয়াইছা তো নিবনুৱা সমস্যাৰ সমাধানৰ সম্ভাৱনা কিমান দেখিছা অসমত তুমি
বৰ্তমানটো নাই ছাৰ নাই বুলি ক'লে নহ'ব কিয় নাই কেতিয়া হ'ব কি কথা এই বুলি বৰ্তমান নাই চাওক নিবনুৱা সমস্যা সমাধান আছে আমাৰ যিখিনি আমাৰ মানে এই যে বিনিয়োগকাৰীক মাতিছে এই ডাঙৰ ডাঙৰ উদ্যোগ হয় তেতিয়াতো নিবনুৱা সমস্যা হ্ৰাস পাবই তুমি যে নিবনুৱা সমস্যা সমাধানৰ কোনো আশা নাই বুলি কোৱা পৰোক্ষভাৱে তুমি এইটোৱেই কোৱা যে অসমত উদ্যোগ স্থাপনৰ কোনো সম্ভাৱনা নাই ডেফিনেটলি সম্ভাৱনা মই আজি নাই বুলি নকওঁ সম্ভাৱনা আছেগৈ থাকিবগৈ কিন্তু বৰ্তমান যিটো আমাৰ পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিৰ লগত মানে যদি চাওঁ সংলগ্ন ৰাখি আজি উদ্যোগিক আমাৰ মানে হেৰিটো নাই পচিবিলিটিছ কেতিয়াও নাই তুমি 3টা বা 4টা কথা কোৱা যে অসমলৈ উদ্যোগ আনিবলৈ তেওঁলোকক প্ৰলুব্ধ কৰিবলৈ আৰু অসমীয়া মানুহক সেইবোৰত চাকৰি কৰিবলৈ কি কি কথাৰ দৰকাৰ হ'ব প্ৰথমতে আমি তেওঁলোকক কেনেকৈ ইয়ালৈ আহিবলৈ বাধ্য কৰিব পাৰিম বাধ্য মানে কি আৰু জোৰ কৰি নহয় আহিবলৈ তেওঁলোকে নিশ্চয় আগ্ৰহী হ'ব তাৰ কাৰণে কি কৰিব লাগিব প্ৰথম অৱস্থাতে শক্তিৰ কথা আহিবই বিদ্যুৎ শক্তিৰ কথা আহিবই থাৰ্ড আহিব আপোনাৰ আমাৰ যিটো শিক্ষা ব্যৱস্থাটো বৰ্তমান উদ্যোগৰ যিটো আমাৰ মূল উদ্যোগৰ শিক্ষা ব্যৱস্থাটো ইয়াত আছে আমাৰ যিটো আমাৰ যিটো শিক্ষা তো বহুত ডিফাৰেঞ্চ আছে এটা পটেঞ্চিয়েল বেৰিয়াৰ আছে যে চাব যদি যায় বুনিয়াদী আমাৰ শিক্ষাটো ঠিক কৰিব লাগিব আমাৰ এডুকেশ্যন চিষ্টেমটো ঠিক কৰিব লাগিব তাৰপিছতে আহিব পৰিব আপোনাৰ আমাৰ যিখিনি আমাৰ দল সংগঠনৰ কথাখিনিও আহি পৰে তেওঁলোকৰ ভূমিকা যথেষ্ট পৰিমাণে আছে আৰু মেইন কথাটো আহি গ'ল যে কি ছাপ'জ ধৰি লওক আমাৰ সেইমতে আমি মানুহবোৰ আমি আগ্ৰহী হ'ব লাগিব কাম কৰা আগ্ৰহী হ'ব লাগিব অসমীয়া মানুহৰ সেই কাম কৰা আগ্ৰহীটো আগবাঢ়ি গ'লে ডেফিনেটলি বিনিয়োগকাৰী আমাৰ ইয়ালৈ আহিব আগ্ৰহী কেনেকৈ কৰা যায় আগ্ৰহী কৰিব তেতিয়া পৰা যাব ছাপ'জ আপুনি ধৰি লওক গভৰ্ণমেণ্টে সেনেকুৱা কিছুমান পলিচি উলিয়াব লাগিব আমাক দেখাব লাগিব যে কেনেকৈ আমি আগবাঢ়ি যাওঁ কিছুমান স্কিম আছে স্কিমৰ আণ্ডাৰত আমাক আনিব লাগিব যেনেকৈ আপোনাৰ কৈছোঁ ডিজিটেল অসম তেতিয়াহে সম্পূৰ্ণ হ'ব যেতিয়া আমাৰ প্ৰত্যেকভূমি মানুহৰ আমাৰ মগজুত গৈ লৈ পিনে আমাক কাম কৰাৰ আগ্ৰহ যোগাব তেতিয়া ডেফিনেটলি আগবাঢ়িব তুমি এজন উঠি অহা ডেকা মানুহ অসমৰ ভৱিষ্যত সম্পৰ্কে তোমাৰ কি ধাৰণা উজ্জ্বল নে অন্ধকাৰ নে কি বুলি ভাবা তুমি অসমৰ মানে কি আমাৰ যিবোৰ সমস্যাৰ সমাধান কৰিছোঁ অসমৰ ডেকা শক্তিৰ ভৱিষ্যত কি ডেকা শক্তিৰ ভৱিষ্যত মই ভাবোঁ যদি তেওঁলোকে চিন্তা চৰ্চাবিলাক ক্ষুদ্ৰ উদ্যোগৰ যদি চিন্তাধাৰা যদি লয় মই ভাবোঁ অসমখনক অনাগত দিনত বহুত দূৰ আগবাঢ়ি লৈ যাব পাৰিব মই ভাবোঁ ছেল্ফ এমপ্লয়ড হোৱা নিজে একোজন ছেল্ফ এমপ্লয়ড যদি হয় ক্ষুদ্ৰ উদ্যোগটো কৰিলেই নহ'ব ক্ষুদ্ৰ উদ্যোগে যিবোৰ উৎপাদন কৰিব তাৰ বজাৰো পাব লাগিব তাৰ বজাৰ ডেফিনেটলি পাব আপুনি যদি চাব যে আমাৰ যিবোৰ নাতিদূৰত থকা যিখিনি আমাৰ ষ্টেট আছে সেই ষ্টেটখিনিৰ লগত আমাৰ এটা ৰাজনৈতিক সম্পৰ্ক চৰকাৰে বনাই দিব লাগিব তেতিয়া আমি তাত গৈ আজি প্ৰযুক্তিবিদ্যাৰ আমি অনলাইন মাৰ্কেটিং কৰিব পাৰোঁ বহুত ধৰণৰ আমাৰ ওচৰত সুবিধা আছে আমাৰ ওচৰত বিজ্ঞান আমাৰ ওচৰত ছায়েন্স টেকন'লজি আছে তাৰ জৰিয়তে আমি আগবাঢ়ি যাব পাৰোঁ কিন্তু আমাক সেই আগবাঢ়ি যোৱাৰ সুবিধাকণ আমাক চৰকাৰে দস্তমত দিব লাগিব তেতিয়া এতিয়ালৈকে দিয়া নাই দিয়া এতিয়ালৈকে ক'ত দিছে আমিতো দেখা নাই আজিলৈকে দিয়া আপুনি যদি কওঁ মুদ্ৰা লোনৰ কথা ডাঙৰ বা আপোনাৰ এণ্টাৰপ্ৰাইজবিলাককে মুদ্ৰা লোনবিলাক দি দিছে যাৰ বহুত আছে আমি আজি গৈছোঁ আমি ফাৰ্ষ্ট জেনেৰেশ্যন যদি কওঁ আমি প্ৰথম জেনেৰেশ্যন আমি উদ্যমী বুলি কওঁ তুমি যোৱা তোমাৰ ইয়াত কোনো কাম নাই তো কথাবিলাক এনেকুৱা হৈ যায় তো তুমি এতিয়া ভৱিষ্যত সম্পৰ্কে আশাবাদী নে নিৰাশাবাদী তাৰ অমুক কাৰণে আশাবাদী তমুক কাৰণে নিৰাশাবাদী এইবোৰ নকৈ আশাবাদী নে নিৰাশাবাদী এটা শব্দত কোৱা আমাৰ প্ৰগ্ৰেম শেষ হ'ব নিশ্চয় মই আশাবাদী মই ভাবোঁ যে আমি অনাগত দিনত আমি অসমখনক বহুত দূৰ আগবঢ়াই লৈ যাব পাৰিম নিশ্চয় হ'ব আমাৰ সময় শেষ হ'ল বহুত ধন্যবাদ দিলোঁ